বন্ধুসকল, আজি আমি আহি আছোঁ চিকনি পাহাৰত থকা শিলখুৰুং শিৱ মন্দিৰলৈ। ইমান এটা বেছি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, ইমান ধুনীয়া কৈ থাকিলে চাই থাকিলে হেঁপাহ নপলোৱা এটা খুব ধুনীয়া দৃশ্য। আচলতে অসমখন কিয় ইমান ধুনীয়া বুলি কয়, অসমত কিমান চাবলগীয়া ঠাই আছে আমি আচলতে বহুতেই নাজানো। এই ঠাইটুকুৰালৈ মই আগতে কেতিয়াও অহা নাছিলোঁ। আজি আহিয়ে বুজি পাইছোঁ যে প্ৰকৃততে অসমখন কিমান বেছি ধুনীয়া, নিজৰ চকুৰে উপভোগ কৰিবলৈ পাইছোঁ। ইয়ালৈ যি অহা নাই এবাৰ আহি চাবচোন। বাহিৰা দেশলৈ টকা খৰচ কৰি বাহিৰা প্ৰাকৃতিক দৃশ্য চাবলৈ যাবলৈ কোনো কাৰণত মন নাযাব। শ্বিলং মানালীতকৈ কোনো গুণেই কম নহয় ইয়াৰ প্ৰাকৃতিক দৃশ্য। সঁচাকৈ বহুত বেছি ধুনীয়া, মই ইমানেই ক'লোঁ। আমি আহি আছোঁ আজি শিলখুৰুং শিৱ মন্দিৰলৈ। আহি আমি প্ৰায় পাইছোঁহি। এয়া আমি আহি মন্দিৰলৈ সোমাই যোৱা নিৰ্দিষ্ট ঠাইটুকুৰা পাইছোঁহি। চাওকচোন, চাৰিওফালে চাহ বাগান, চাৰিওফালে গছ, পাহাৰ, ডাঙৰ ডাঙৰ পাথৰ, ইমান ধুনীয়া দৃশ্য। ল'ৰা ছোৱালীকেইটাতো পাগল হৈ গৈছে। আমি ডাঙৰখিনিও তাত চাই থাকি আচৰিত ধৰণৰ কিবা এটা হৈ গৈছে। ঘৰৰ মানুহবোৰলৈ মনত পৰিছে, দেখাবলৈ মন গৈছে, কিয় অকলে আহিছিলোঁ তেনেকুৱা লাগিছে। আপোনালোকৰো লাগিব। এতিয়া এইপিনে দেখিছেনে, এই চিৰিটো যে নামি গৈছে, এই চিৰিটোৱেদি আমি তললৈ নামি যাম। সেইপিনেদি গৈ সেই আগত যে দেখিছে সেইপিনেদি উঠি যাম। বহুত বেছি ওখলৈ উঠিবগৈ লাগিব, যিহেতুকে পাহাৰটো বহুত ওখ। এতিয়া আমি এইপিনে নামি যাম। আপোনালোকক মই গোটেই প্ৰাকৃতিক দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। চাই যাবচোন, চাই গ'লে গম পাব সঁচাকৈ কিমান বেছি ধুনীয়া। আমি এতিয়া এইপিনে এনেকৈ নামি গৈ আছোঁ। ল'ৰা ছোৱালীকেইটা বহুত বেছি উৎপাত কৰিছে, সিহঁতে বহুত ফূৰ্তি পাইছে। কি চাবলগীয়া পৰিৱেশ, সঁচাকৈ মুখেৰে ক'লে আপোনালোকে চাগে অনুভৱ কৰিব নোৱাৰিব, চাই হয়তো অকণমান অনুভৱ কৰিব পাৰিব। কিন্তু এনেকৈ চোৱাতকৈ এবাৰ নিজে আহি চাবচোন। বহুত দূৰৰ জেগা নহয়, যিহেতুকে নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰতে পৰে। গতিকে যেনে তেনে এবাৰ আহিব, যেনে তেনে এবাৰ চাই যাবহি। তাৰপাছত গম পাব প্ৰকৃততে ইয়াৰ দৃশ্যখিনি কিমান মনোমোহা। এতিয়া খটখটিটোৱেদি নামি আহি অকণমান এইখিনিতে ৰৈ গোটেই চাৰিকাষৰ দৃশ্যটো আপোনালোকক দেখাইছোঁ। চাৰিকাষতে এবাৰ ভালকৈ চাওকচোন, কিমান বেছি ধুনীয়া। চাৰিওকাষে কেৱল ওখ গছ, সেউজীয়া কেৱল সেউজীয়া। আমি এইখিনিতে অকণ ৰৈ লৈছোঁ। অকণমান নামোতেচোন ভাগৰ লাগিলেই, আৰুনো কিমান দূৰ উঠিবলৈ আছে, কেনেকৈনো উঠিম তাকে ভাবিছোঁ। এতিয়া সেই ষ্টেপটোতে আমি উঠি যাম। এয়া আমি এতিয়া আহি আছোঁ শিলখুৰুং মানে শিৱ মন্দিৰ। একদম এনেকৈ সেই পাহাৰৰ ওপৰত আছে। এতিয়া এই খটখটিয়েদি আমি এনেকৈ উঠি যাম। ভৰি চৰি বিষাব চাগে, হ'লেও যাওঁচোন, কিমান দূৰ যাব চাওঁ। এয়া মানুহ আহিয়ে আছে। এতিয়া আইডোনত এতিয়া মেখেলা কচাই উঠিম ওপৰলৈ। ৰাতি ভৰি বিষ হ'লে মালিচ কৰিব। বস্তু এটা চাম। এয়া আহি আছোঁ অলৰেডি। সোমাই অহাৰ পৰা এতিয়ালৈকে কিমান দূৰ আহিলোঁ আৰু মন্দিৰলৈ কিমান দূৰ এতিয়াও বাকী আছে, সেয়া চাগে আপোনালোকে এই দৃশ্যটো ধৰিব পাৰিছে। চাওকচোন, কিমান দীঘলীয়া ৰাস্তা। মন্দিৰলৈ সোমোৱা মূল গেটখন সেইখন পাইছোঁহি আৰু সেইখন আঁতৰতে আছে। ওপৰলৈ অলপকৈ মন্দিৰটো দেখিছোঁ, বহুত ওপৰত আছেগৈ। চাগে ভৰি চৰি বিষাব। খুব ফূৰ্তি ল'ৰা ছোৱালীকেইটাৰ। এইটো এটা ডাঙৰ পাথৰ। কৃষ্ণ চাওক, কৃষ্ণ গাটো জিকা খাই গৈছে। চিকনি প্ৰথমবাৰ কাৰণে আহিছোঁ ইয়ালৈ। আগৰবাৰ আহিছিলোঁ যদি ইয়ালৈ অহা হোৱা নাছিল। আজি চাগে মোৰ ভাগ্যখনেই ভাল, আহিব পাইছোঁ। কাইলৈতো সোমবাৰ, আমি এইবাৰ শাওণ মাহটো যিহেতুকে মানি আছোঁ, গতিকে আজি ইয়ালৈ আহিবলৈ পাই খুব বেছিয়ে ভাল লাগিছে। চব ফটো মাত ব্যস্ত। চাওক কিমান ধুনীয়া এটা পৰিৱেশ। হনুমানৰ প্ৰতিমূৰ্তি বনাই থোৱা আছে, পাথৰ কাটি ধুনীয়াকৈ বনাই থৈছে, দেখিছেনে? চাওকচোন, কেনেকুৱা এটা পৰিৱেশ মানে ভাষাৰে বুজাই দিব নোৱাৰি। আপোনালোকে চাই যদি অনুভৱ কৰিছে নাজানো। ইয়ালৈ আহিবলৈ পোৱাটো সঁচাকৈ বহুত ডাঙৰ ভাগ্য। আহিব এবাৰ, তেতিয়া গম পাব। খুব বেছি ভাল লাগিছে। আচলতে ভাগৰ লাগিলেও ভাগৰ নালাগে এনেকুৱা জেগাত। উঠি আহা। চাওকচোন, বহুত ওপৰলৈ আমি ইতিমধ্যে উঠি আহিলোঁ, আৰু অলপ ওপৰৰ পৰা দেখামগৈ, তেতিয়া বেছি ভাল লাগিব। আমি আহি আছোঁ, ডাঙৰ ডাঙৰ পাথৰ, এইফালে ডাঙৰ পাহাৰৰ এয়া গছ গছনি, সেইফালে চাওক কিমান ডাঙৰ। ৱাও,
খুব বেছি ভাল লাগিছে আহা আহা বৃহত্তৰ শিল মন্দিৰ ভাগো আৰু ওপৰতহে আছেগৈ আৰু যাব লাগিব মানে ওপৰলৈ কেনেকৈ সৃষ্টি কৰিছে এইবোৰ চাওকচোন কিমান ওপৰলৈ যাব লাগিব অনুমান কৰক সেইটো ওপৰত ইমান ডাঙৰ শিল চাওক শিল কাটি বনাই থোৱা আছে মন্দিৰটো শিলৰ ভিতৰত সেইকাৰণে শিল আৰু কথা কোৱা শক্তি নাইকিয়া হৈছে আপোনালোকে চাই যাওক মই অকল দেখুৱাই যাম আমাৰ ল'ৰা ছোৱালী পিনি উঠি আহিব সিহঁতি সেয়া চাওক অলপ অলপকৈ দেখিছে চাগে অকোৱা পকোৱা শিলৰ মাজেদি বহুত ধুনীয়া এটা পৰিৱেশ চাওকচোন বিলাতী আজাৰ ডালৰ পৰাই হয় সেয়া চাওক হয় নেকি ভয়ানক দৃশ্য বহি বিষাই গৈছে যদি আমনি লগা নাই দেই বিয়া লাগিছে আহা চোৱা আকৌ বেটিঙত থাকি আহিলে আহা আকৌ তোমালোক গোসাই পৰি যাবি আমাৰ ছোৱালীকেইজনী কাম নাই সেয়া পাইছোঁ ইয়াতে আপোনালোকক চাই ল'বা দেই নাই কমে আমি 500 ফুটমান ওপৰলৈ আহি গ'লোঁ অকোৱা পকুৱাকৈ আহিছোঁ 500 ফুটমান ওপৰলৈ আহিছোঁ সেই আঁতৰত ব্ৰহ্মপুত্ৰ নদী দেখিব ধুনীয়াকৈ ওলাই আছে ছোৱালীকেইজনী পূৰা ফটো মাৰি ব্যস্ত এতিয়া আমি আহি মন্দিৰৰ ওচৰ পাই গ'লোহি এতিয়া মন্দিৰৰ ভিতৰলৈ সোমাই যাম ওম নমঃ শিৱায় বাৰু হ'ব বোলাচোন খোৱা পানী পিছত হ'ব পাবা আহা ভৰিতে ধুই লোৱা আহা এতিয়া ভৰিকেইটা ধুই যাওঁ বুলি আহিছোঁ আমি আচলতে নোধোৱাকৈ গুচি গৈছিলোঁ পুৰোহিতজনে কৈছে যে ভৰিকেইটা ধুই আহক গতিকে আকৌ আহিছোঁ এইখিনিত ভৰি ধুবৰ কাৰণে টেপৰ ব্যৱস্থা আছে কি সুখ লাগিছে
আহা ভৰি ধোৱা ইয়াত ভৰি ধোৱা ভৰি ধোৱাকে নাযাবা টেপ খোলা পাপাই ধোৱা ভৰি ধুই যাব লাগিব তেতিয়াহে যাব লাগিব ভৰি ধুই যোৱা বুলি কোৱা হয় বহুতো বিশ্বাস কৰে ইয়াৰ মানুহখিনিয়ে আজি আহিবলৈ পাই নিজকে খুব বেছি ভাল লাগিছে গতিকে আমি এতিয়া ইয়াত আহি তাত যাম সেৱা কৰিম গতিকে কাইলৈ দিনটোত আহিবলৈ পোৱা হ'লে বেছি ভাল লাগিলহেঁতেন কিন্তু কাইলৈ আমি ঘূৰিয়ে যাম ঘৰলৈ গতিকে আজি আহিলোঁ এয়া গোটেইখিনি হাত ভৰি ধুই ভিতৰলৈ আহিছে আমি যাওঁ ভিতৰলৈ সেৱা কৰি লওঁগৈ ইমান বেছি ভাল লাগিছে আমাক ধুনীয়াকৈ বহিবলৈ দিলে আৰু লগতে চৰবত দিলে যিহেতুকে আমি খুব গৰমত পিয়াহত গৈছিলোঁ তাৰপাছতে আমাক মন্দিৰৰ ভিতৰলৈ সোমোৱাই লৈ গ'ল সোমাই যাওঁতে শিলৰ খুৰুঙৰ মাজলৈ সোমাই লৈ গৈছে এয়া বহুত আন্ধাৰ আৰু সেই জেগাখনত ভিডিঅ' কৰিবলৈ নিদিয়ে আগতীয়াকৈ মোবাইল এৰোপ্লেন মোড মাৰিব ক'লে গতিকে অফ কৰিলোঁ ইয়াৰ পাছতহে ভিডিঅ' কৰিম মন্দিৰৰ ভিতৰত সেৱা জনাই এয়া আমি মন্দিৰৰ এটা বেলেগ ৰাস্তা দি ওলাই আহিছোঁ এইপিনেদি ওলাই গৈ মন্দিৰৰ চাৰিওকাষে এক পাক মাৰি আচলতে আমি যি ৰাস্তা দি সোমাই আহিছিলোঁ সেই ৰাস্তা দি ওলাবগৈ পাৰি গতিকে আমি এয়া মন্দিৰৰ ভিতৰৰ পৰা শিলৰ খুৰুঙৰ মাজৰ পৰা মন্দিৰটোৰ চাৰিওকাষে এক পাক মাৰোঁ বুলি এনেকৈ ওলাই আহিছোঁ কেনেকৈ নামি যাম তাকে চিন্তা কৰিছোঁ নামি যাওঁতে চাগে বেছিয়ে কষ্ট হ'ব সেইটো সোমোৱা ৰাস্তাটো বেলেগ আৰু ওলোৱা ৰাস্তাটো বেলেগ চাওক ওপৰলৈ দেখুৱাবগৈ নোৱাৰি মানে ইমানেই ডাঙৰ শিলটো এই শিলটোৰ মাজতে আছে মন্দিৰপাক তাত ভিডিঅ' কৰিবলৈ নিদিয়ে ওলাই অহাৰ পাছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাত ভিডিঅ' কৰিবলৈ নিদিয়ে চাৰিওপিনে শিল আৰু শিলত কটা খটখটি আমি খটখটি দি উঠি গৈছোঁ এয়া চাওকচোন মানে ভাবিব নোৱাৰা এটা দুৰ্দান্ত পৰিৱেশ ৱাও কি মজা ইমান বেছি ওখ নহয় আজিলৈকে এনেকুৱা দেখা নাছিলোঁ এটা বেলেগ ধৰিব পাৰিছেনে পাথৰটো কিমান ডাঙৰ এই পাথৰটোৰ মাজতে আছে সেই বিশেষ পূজাথলীভাগ কিন্তু তাত ভিডিঅ' কৰিবলৈ নিদিয়ে সেইটো মই আপোনালোকক কৈছোঁৱে আমি তাই ইয়াৰ ওপৰলৈ আহি আছোঁ আচলতে মন্দিৰটো চাৰিওকাষে এপাক মাৰি পেলাই আকৌ আগৰ ৰাস্তাতে ওলামগৈ কিন্তু ওলোৱা ৰাস্তাটো বেলেগ সেইপিনে এয়া ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ ত্ৰিমূৰ্তি ইয়াত ধুনীয়াকৈ পাথৰ কাটি বনাই থৈছে ইয়াত গোটেইখিনি পাথৰৰে কাটিয়ে বনোৱা সঁচাকৈ দেই প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি ভাৱবিলাক সঁচাকৈ বহুত বেছি আচৰিত লাগি যায় চাওক কিমান ডাঙৰ পাথৰ ধৰিব পাৰিছেনে আকাশ লংঘা কোন কোনটো এইবোৰ ঘনচাপ ভৰি চাপ এয়া পূজা যে কৰি থৈছে এইপিনে এনেকৈ কিবা বগাই যায় বুলি এবাৰ শিৱ পূজাৰ দিনা আহোঁতে মানে কৈছিলে এইখিনি দেৱীৰে নে গণেশৰে কিবা এটা কৈছিলে গণেশৰ সেই চিনসমূহ যে দেখিছে এইখিনি গণেশ বাবাৰ ভৰি খোজ বুলি পেলাই কৈছে দেখিছেনে ওপৰত ঢেৰ ফুটা দেখুৱাবগৈ নোৱাৰোঁ ওপৰলৈ ইমানেই বেছি ওখ এতিয়া আমি এইপিনেদি ওলাই গৈছোঁ মানে মন্দিৰটো চাৰিকাষেদি এক চক্ৰ মাৰি পেলাই আহিব পাৰি আমি এতিয়া এনেকৈ আহি আছোঁ এতিয়া আমি নামি আহিছোঁ নামিবলৈ আচলতে সঁচাকৈ ভয়ে লাগে ইমান বেছি ওখ
ব'লা নামা একদম ঠাডা হাতাকে নহয় দেই এতিয়া এজনী এজনীকে যোৱা ভুই বিষালে মোক গম পানে চাদৰখন হাতত পকাই লোৱাচোন কিমান দূৰ নামি যাম কিমান মিনিট কিমান ছেকেণ্ড আপোনালোকে লক্ষ্য কৰি যাম চাব দেই কিমান সময় নামিম লাহে লাহে নামিবা দেই লাহে লাহে নামিবা নামি যাওঁতে এতিয়া আমি নামি আহিছোঁ বহুত ওখ ওখ ষ্টেপ ৰৈ দিয়া সেইকণতে চাব দেই কিমান দূৰ নামি ভালকৈ গৈ আছে সেয়া যেনে তেনে পাইছোঁহি পানীটো এনেই বৈ আহে নহয় সেয়াই আৰু সমান জেগা সেয়া চাওক আমি ঘূৰি আহিছোঁ ঘামি জামি অৱস্থা বেয়া বহুত বেছি ওপৰলৈ উঠিলোঁ ভৰিকেইটা পূৰা বিষাইছে এতিয়া আমি ঘূৰি আহিছোঁ পিনে এনেকৈ ঘূৰি আহিছোঁ এয়া ফাইল গৈ আছে মোৰ চেলফি ষ্টিকডাল এয়া আৰু এটা বস্তু দেখাই দিছোঁ ইয়াৰ ওপৰলৈ উঠোঁতে আমাৰ ছোৱালী চেণ্ডেল ছিগি গ'ল আৰু এয়া বনডালে আধা বজাত গাঁঠি দি লৈছে এতিয়া যিহেতুকে জখলা কথা টাউনলৈ যাম গতিকে আজি ল'বগৈ লাগিব উপায় নাই আৰু মানে তাৰপিছত আৰু অকণ নামিব লাগিব এয়া তেতিয়াহে আমি আমাৰ গাড়ীখনৰ ওচৰ পামগৈ ভৰিকেইটা পূৰা বিষাইছে মা মই নোৱাৰিছোঁ মই নোৱাৰিছোঁ বেয়া ভৰি বিষাইছে মোৰ মই নোৱাৰিম চাগে হৈ লাগিছে এই আমাৰ কচুগুটিহাল আগত গৈ তাত বহি আছেগৈ এইহাল মানে কি ক'ম এইহাল কচুগুটি মানে ৰাতি 12:30 কথা পাতে আৰু ৰাতিপুৱা 4টা বজাত উঠি মানুহক টোপনি ক্ষতি কৰে আৰু এতিয়া সেইয়া চবতকৈ আগত কেতিয়ানো নামি আহিলে ইমান ওখৰ পৰা নামি আহি পেলাই সেইয়া সিহঁত হ'লে কি কথা পাতিছে সিহঁতকেইটাহে জানে সিহঁতৰ ইমান ৰাতিলৈকে ইমান ৰাতিপুৱাতে উঠিও ইমান ৰাতিলৈকে কথা পাতিও মানে কথা শেষ নহয় সেয়া কাইলৈ যোৱাৰ পাছত কি হৈ যায় এইটো ভাবিছোঁ মানে সেয়া কচুগুটি হ'লে বেলেগ কথা পাতিছে দিছে নাই ইণ্টাৰেষ্টেড কথা পাতিছে বা এই ইণ্টাৰেষ্টিং কথা পাতি আছে দেই দুইটাই এইয়া অ' মাই গড নয়নে 18 8 উকলিলে 4 4 8 8 1 ন হা খুব সুন্দৰ ঠাই এখন দৰ্শন কৰি নিজৰ মন প্ৰাণ পুলকিত কৰি আমি এতিয়া উভতনি যাত্ৰাৰ বাবে ঘূৰি আহিছোঁ চাওকচোন কি ধুনীয়া ঠাই এখনৰ পৰা ঘূৰি আহিছোঁ এবাৰ নিশ্চয় আহিব নিশ্চয় এই ঠাইৰ মাদকতা উপলব্ধি কৰিব অনুভৱ কৰিব উপভোগ কৰিব নিশ্চয় ভাল লাগিব এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে মোক এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ দিবলৈ উৎসাহিত কৰিব নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ আজিলৈ বাই বাই